স্বাগতম জনালোঁ। সুপ্ৰভাত। আজি মই বাস্কা জিলাৰ শুক্লাই চাৰপাং সমষ্টিৰ এজন প্ৰাৰ্থী, বিগত BPF চৰকাৰৰ EM তেখেত গণেশ গোসাৰীৰ ঘৰত আছোঁ। এই মুহূৰ্তত মই তেখেত গণেশ গোসাৰীক মোৰ চেনেলত স্বাগতম জনালোঁ। Thank you. নমস্কাৰ। নিউজ 24 বড়োলেণ্ড অসমৰ দৰ্শকলৈ মোৰ নমস্কাৰ জনাইছোঁ। এইটো মুহূৰ্তত আমি এটি আলোচ্য বিষয় লৈ আপোনাৰ লগত চমুকৈ আলোচনা কৰিব বিচাৰিছোঁ, যিটো বৰ্তমান COVID-19 মহামাৰী ভাইৰাছ। এই ভাইৰাছে পৃথিৱীক গ্ৰাস কৰিবলৈ গৈ আছে। এইটো মুহূৰ্তত আপুনি সজাগতা ৰাইজক কি বুলি আহ্বান কৰিব? হয়, আজি গোটেই বিশ্বজুৰি যি কৰোনা মহামাৰী ইয়াৰ আতংক হৈ আছে, ঠিক তেনেকৈ সেই মহামাৰী প্ৰথমে চাইনাৰ উহান চহৰত হৈছিল, তাৰ পৰা বিয়পি পৰি আজি আমাৰ ভাৰতবৰ্ষৰ বা আমাৰ অসমতো আজি এই মহামাৰী আমাৰ তাত আহিছে। গতিকে এই সময়ত মই অনুৰোধ জনাম আমাৰ সকলো ৰাইজক যাতে আমি সদায় এই মহামাৰীৰ লগত যুঁজিব পাৰোঁ। ইয়াৰ কাৰণে আমি সকলোৱে সক্ৰিয় হৈ থাকিব লাগিব। আমি সদায় হাত ধুব লাগিব, চাফা সদায় ৰাখিব লাগিব, কাৰণ আমি হাতৰ পৰাই বিভিন্ন ৰোগবিলাক বিয়পি পৰে, য'ত আমি মুখত বা নাকত চকুত আমি ক'ৰবাত বিভিন্ন জেগাত ঠাইত ধৰি পেলাই আমি হাতটো ব্যৱহাৰ হয়। গতিকে ইয়াৰ কাৰণে হাত সদায় ধুব লাগে চাবোনেদি। এই কথা আমাৰ বিশেষজ্ঞসকলে কৈ থাকে। ঠিক তেনেকৈ ছ'চিয়েল ডিষ্টেঞ্চিং, কমলেও 2 মিটাৰ ডিষ্টেঞ্চত আমি যাতে থাকে, আৰু এই যুঁজত আমি যুঁজি পেলাই আমি যাতে জিতিব পাৰোঁ, ইয়াৰ কাৰণে আমি সকলোৱে সচেতন হৈ থাকক। আমি বাচি থাকিব লাগিব। বাচি থকাৰ পিছতহে আমি জীৱন নিৰ্বাহ কৰিব পাৰিব। ইয়াৰ কাৰণে সকলোৱে অনুৰোধ জনাইছোঁ, সকলোৱে সাৱধানে থাকে। COVID-19 যিটো মহামাৰী, সেই মহামাৰী যেতিয়া গ্ৰাস কৰিলে পৃথিৱীখন, তেনেস্থলতে BTC ইলেকশ্যনটো হ'বলৈ গৈ আছে 4 এপ্ৰিলত। কিন্তু COVID-19ৰ যিটো গ্ৰাস পৃথিৱীখনে কৰিলে, তেনেস্থলত স্থগিত ৰাখিলে। তেনেস্থলত আপোনালোকৰ BTC ইলেকশ্যনটো নহ'ল। তেনেক্ষেত্ৰত আপুনি ৰাইজক এইটো মুহূৰ্তত ইলেকশ্যনৰ সন্দৰ্ভত বা ৰাজনীতি দৰবাৰ আপুনি কি বুলি আহ্বান কৰিব ৰাইজক? যোৱা 4 এপ্ৰিল তাৰিখে BTC চতুৰ্থ নিৰ্বাচন হ'বলগীয়া আছিলে, কিন্তু COVID-19ৰ যিটো মহামাৰী ইয়াৰ কাৰণে স্থগিত হৈছে। আমি শুনিবলৈ পাইছোঁ ভিতৰুৱা খবৰ মতে এই মাহৰ ভিতৰতে BTCৰ নিৰ্বাচন হ'ব। গতিকে যদিহে এই নিৰ্বাচনটো হয়, তেতিয়া আমাৰ মাননীয় হাগ্ৰামা মহিলা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত পুনৰবাৰ আমি চতুৰ্থবাৰৰ বাবে চৰকাৰ গঠন কৰিম। ইয়াৰ কাৰণে সকলো ৰাইজক, বিভিন্ন জাতি ধৰ্মাৱলম্বী মানুহক মই অনুৰোধ কৰিছোঁ, হাগ্ৰামা মহিলা ডাঙৰীয়াৰ নেতৃত্বত BPF দলক সকলোৱে যাতে নাঙলৰ ছবিৰ ভৰ্তি। এইটো মুহূৰ্তত BPF চৰকাৰক প্ৰত্যাহ্বান হিচাপে আৰু উঠি পৰি লাগিছে বহুতখিনি ৰাজনীতি দলে। তেনে ক্ষেত্ৰত আপোনালোকক ছ'চিয়েল মিডিয়াই হওক বা যিকোনো পেপাৰে কাগজে হওক আপোনালোকক খুব দুৰ্নীতিগ্ৰস্ত BPF বুলি কৈছে। এইটো বিষয়ে আপুনি কি ক'ব? বিৰোধী দলে কোনোদিন শাসনত থকা যিটো পাৰ্টি বা চৰকাৰ তাক কোনোদিন চাপৰ্ট নকৰে। বিৰোধীৰ যিটো আদৰ্শ, এইটো হৈছে বিৰোধী দলক সমালোচনা, এইটোহে মূল। কিন্তু আজি আমাৰ মাননীয় হাগ্ৰামা মহিলাৰ বলিষ্ঠ নেতৃত্বত BTCৰ বিভিন্ন জাতি ধৰ্মাৱলম্বী মানুহৰ যে উন্নয়ন আজি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কৰিছে, এই উন্নয়নবিলাক সেই বিৰোধী দলবিলাকে দেখা নাই। তেখেতসকলক অন্ধ বুলি আমি ক'ব লাগিব। কাৰণ যেতিয়া BTC সৃষ্টি হৈছিল 2003 চনৰ 10 ফেব্ৰুৱাৰী তাৰিখে, তেতিয়ালৈ আমাৰ অঞ্চলত কোনো এটা উন্নয়নৰ মুখ আমি দেখা নাছিল। আমাৰ অঞ্চলত যাতায়াতৰ ব্যৱস্থা নাছিল, আমাৰ কৃষকসকলৰ খেতিপথাৰত পানী যোগান ধৰাৰ ব্যৱস্থা একেবাৰে নাছিল। স্বাস্থ্য দিশত একেবাৰে জৰাজীৰ্ণ অৱস্থা আছিল। শিক্ষা দিশত বহুখিনি জৰাজীৰ্ণ অৱস্থা আছিল। আজি হাগ্ৰামা মহিলাৰ ডাঙৰীয়াৰ নেতৃত্বত BTCত আজি সামগ্ৰিকভাৱে উন্নয়ন হৈছে। ঠিক তেনেকৈ মোৰ শুক্লাই চাৰপাং অঞ্চলত আজি আমি বহুখিনি ৰাস্তা, আগত এটাও ৰাস্তা নাছিল, আজি আমি 40টা ৰাস্তা বনাইছোঁ। বান 11টা AIBP আঁচনিৰ জৰিয়তে বনাইছোঁ। ঠিক তেনেকৈ আমি 500তকৈ অধিক দলং বনাইছোঁ।
আজি আমাৰ মানে বিপিএফ দলৰে মাননীয় বিশ্বজিৎ দৈমাৰীৰ জৰিয়তে আজি আমি অঞ্চলত আজি আমি নাওকাটা চুৱাপুৰ বঙালীপাৰা দেওচুঙাত হাই মাছ লাইট বনোৱা হৈছে বগামাটিৰ নিচিনা জেগাত আজি আমি কি বুদ্ধিষ্ট টিচু বাথৌ থানচালি বা সেই পাহাৰত উঠিব পৰা মানে ষ্টেয়াৰ পাৰ্কিং এইবিলাক আমাৰ এম পি দ্বাৰা বনোৱা হৈছে ঠিক তেনেকৈ আজি আমি পুঠিমাৰী নদীত BTC চুক্তি হোৱাৰ পিছত 3খনকৈ দলং আমি বনাই আছোঁ 2খন কমপ্লিট হ'ল 1খন বাকী আছে শুক্লাই নদীত আমি 3খন দলং বনাইছোঁ আকৌ আমি দেওচুঙা নদীত আমি 12খন দলং বনাইছোঁ নাওবান্ধা নদীত 3খন দলং বনাইছোঁ আকৌ আমি কি কয় এইটো বৰলীয়া নদীত মানে এই গিলাজাৰত আমি ডাঙৰকৈ দলং বনাইছোঁ বাল্টি নদীৰ ওপৰত দলং হৈছে মোৰ শুক্লাই চেৰখনত 500কৈ অধিক দলং বনাইছে গোটেই BTC অঞ্চলত আজি যাতায়াতৰ ব্যৱস্থা শিক্ষাৰ ব্যৱস্থা স্বাস্থ্যৰ ব্যৱস্থা কৃষি ক্ষেত্ৰত আজি উন্নয়ন হৈছে আজি BTC চুক্তি হোৱাৰ লগতে আমি 4খন ডিষ্ট্ৰিক্ট আজি BTCত আছে তাৰে 3টা নতুন য'ত মানে চিৰাং বাক্সা ওদালগুৰি আজি 4টা আমাৰ DC অফিচ আছে আমাৰ SP অফিচ আছে 10টা সাব ডিভিজন আজি BTC চুক্তিৰ লগত আমি পাবলৈ সক্ষম হৈছে আমি বডলেণ্ডত CIT আজি ডিম ইউনিভাৰ্চিটি আগত CIT আছিলে এটা আজি ডিম ইউনিভাৰ্চিটি ৰূপান্তৰ কৰিবলৈ সক্ষম হৈছে এইটো BTC চুক্তিৰ লগত আহা আছিলে কিন্তু তাৰ পিছত চৰকাৰৰ লগত আমি সদায় কেতিয়াবা কংগ্ৰেছৰ লগত কেতিয়াবা বিজেপিৰ লগত চৰকাৰ চলাই ফলে আমি আজি BTCত মানে মেডিকেল কলেজ আমি বনাই আছো BB ইঞ্জিনিয়াৰিং কলেজ আমি বনাবলৈ সক্ষম হলো তাতে বডলেণ্ড ইউনিভাৰ্চিটি ফুল প্ৰেজেন্ট আমি কৰিবলৈ সক্ষম হৈছে এটা সময়ত গুৱাহাটী ইউনিভাৰ্চিটিৰ কোকৰাঝাৰ কেম্পাছ আছিলে আজিটো পূৰ্ণাংগ ৰূপত বডলেণ্ড ইউনিভাৰ্চিটি হৈছে আজি নাৰ্ছিং কলেজ আমি মানে কৰিবলৈ সক্ষম হলো আজি স্পৰ্টছ একাডেমি আমি বনাই আছো আজি ওদালগুৰি ইঞ্জিনিয়াৰিং কলেজ বনাই আছে ভেগাঁও পলিটেকনিক কলেজ বনাই আছে বিভিন্ন ইনষ্টিটিউট আজি আমাৰ BTCত আমি এটা পিছত এটাকৈ আমি বনাই আছো আজি মানে BLT চুক্তিৰ জৰিয়তে বড়ো ভাষা মানে এই শিডিউলত আমি অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে গতিকে আজি আমাৰ BPF দলে মানে আমি BPF দলে বিভিন্ন দিশত আজি আমি উন্নয়ন কৰিছোঁ এইটো বাস্তৱ কথা আজি BPF দলে উন্নয়ন কৰাৰ কাৰণে BTC অঞ্চলত বসবাস কৰা সকলো জাতি ধৰ্মাৱলম্বী মানুহে আজি BPF দলক ভোট দি পেলাই আজি আমি 3টা কাৰ্যকাল আমি চৰকাৰ চলালো আৰু অহা যিটো নিৰ্বাচন হ'ব এই নিৰ্বাচনত সকলো ৰাইজে আমাক উন্নয়নৰ কাৰণে ভোট দিব এটুকি মই অনুৰোধ জনাইছোঁ BTC BAC BTR চুক্তি 3টা আৰু মূলত আপোনালোকেও BLT চুক্তি কৰিলে 1993 তাৰ পিছত BTR চুক্তি হ'ল 2020 চনত BTR চুক্তিৰ বিষয়ে আপুনি কি ক'ব স্যাৰ BAC চুক্তি আমি চুক্তি কৰিছিলোঁ আমি মানে এফচৰ নেতৃত্বত থাকি পেলাই আমিও আন্দোলন কৰিছিলোঁ সেই হিচাপে আমি ষ্টেট এক্টৰ আণ্ডাৰত আমি BAC পাইছিলোঁ সেই মানে চুক্তি মতে দফাবিলাক ৰূপায়ণ নোহোৱাৰ কাৰণে আমি এইটো ৰিজেক্ট কৰিছিলোঁ বড়ো ৰাইজে ৰিজেক্ট কৰিছিল তাৰপিছত আকৌ সুদীৰ্ঘ 6 বছৰ BLTৰ মানে নেতৃত্বত সশস্ত্ৰ আন্দোলন কৰি পেলাই 2003 চনত আমি BTC পাইছোঁ এই BTCত বহুখিনি পলিটিকেল এম্পাৱাৰমেণ্ট আছিল বৰ্তমানৰ যিটো BTR এই চুক্তিত আজি পলিটিকেল এম্পাৱাৰমেণ্ট নাই BTCত যি আছে এইটোৱে আছে ইয়াৰ কাৰণে মই ক'ব বিচাৰোঁ BTR আৰু BTC চুক্তিত বহুত পাৰ্থক্য আছে BTC চুক্তি হোৱাৰ সময়ত মই তেতিয়াই কৈছোঁ 4খন জিলা আজি BTCত 3খন নতুন জিলা আমি পাবলৈ সক্ষম হৈছিল 10টা সাব ডিভিজন আমি পাবলৈ সক্ষম হৈছিল ঠিক তেনেকৈ আমি মানে বড়ো ভাষা এই শিডিউলত অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছিল আৰু BTCত আমি বাউণ্ডাৰী আমাৰ আছিল গতিকে আজি যিটো BTR চুক্তি এই BTR চুক্তিত পলিটিকেল এম্পাৱাৰমেণ্ট একো নাই BTCতকৈ ডাঙৰ BTR নহয় কাৰণ সেই চুক্তিত আজি নতুন ডিষ্ট্ৰিক্ট এক্সটেনশ্যন হোৱা নাই গাঁও এক্সটেনশ্যন কৰিম বুলি কৈছে কৰিব পৰা নাই কিন্তু এই BTR চুক্তিত আজি গাঁও কৰ্তন কৰা দক্ষিণ অঞ্চলৰ সীমামূৰীয়া জেগাত আজি মানে 50% নান বড়ো থকা গাঁওবিলাক আজি কৰ্তন হ'ব এইটো দুৰ্ভাগ্যজনক এই দফাটো দুৰ্ভাগ্যজনক কিন্তু আজি আতংক হৈছে যে মানে ST গাঁওবিলাক আছে ক'ৰবাত বড়ো গাঁও আছে ৰাভা গাঁও আছে ক'ৰবাত মানে গাৰো গাঁও আছে এইবিলাক অঞ্চল আজি আতংক হৈছে
এতিয়া যে নহওক আপোনালোকৰ যিটো BTC ইলেকশ্যন হ'বলৈ গৈ আছে আপোনালোকে চৰকাৰ গঠন কৰিব চৰকাৰ গঠন কৰাৰ পিছত আপোনালোকে BTRৰ যিটো চুক্তি হৈ গ'ল বৰ্তমান BTRৰ যিটো ইমপ্লিমেণ্টেশ্যন কৰিবলগীয়া দফা থাকিব সেইবিলাক ইমপ্লিমেণ্টেশ্যন আপোনালোকে কৰিবনে নাই কৰিম আমি যিবিলাক ইনষ্টিটিউশ্যন এডুকেশ্যনেল ইনষ্টিটিউশ্যনবিলাক আছে ভাল ভাল দফাবিলাক আমি ইমপ্লিমেণ্ট কৰিব লাগিব চেণ্ট্ৰেল ইউনিভাৰ্চিটি আমি বিচাৰিছিলোঁ চেণ্ট্ৰেল ইউনিভাৰ্চিটি ঠিক সময়ত দিয়া নাছিল কাৰণে আমাক CIT দিছিলে দেখিছোঁ মানে যিটো 2020 চনৰ যিটো চুক্তি সেই চুক্তিত কেইটামান বস্তু আহিছে মই এইটোকে কৈ আছোঁ যিবিলাক ভাল ভাল দফা গাঁও কৰ্তনটো পাৰিলে আমি এইটো অৱৈধ কৰিব লাগিব গাঁও কৰ্তন কিয় কৰিব ভাল ভাল যিবিলাক আছে যিখিনি আছে এডুকেশ্যন ইনষ্টিটিউশ্যন এইখিনি আমি ৱেলকাম কৰিছোঁ যিবিলাক চেণ্ট্ৰেল ইউনিভাৰ্চিটিৰ কথা কৈছে বা অৰ্গেনিক কলেজৰ কথা কৈছে বা কেঞ্চাৰ হস্পিটেলৰ কথা কৈছে এইবিলাক আমাক লাগে এইবিলাক চুক্তি কৰিবলগীয়া কোনো যুক্তিয়ে নাই চুক্তি নকৰিলেও আমি চৰকাৰৰ থাকি এইবিলাক আনিব পাৰে BTC চুক্তিত অকল CIT আহিছিল কিন্তু আমি মেডিকেল কলেজ চৰকাৰৰ লগত থাকি মেডিকেল কলেজ আমি আনিলোঁ ইঞ্জিনিয়াৰ কলেজ আমি আনিলোঁ হয় না নহয় স্পৰ্টছ একাডেমি আমি আনিছোঁ নাৰ্ছিং কলেজ আমি আনিছোঁ ওদালগুৰিত আৰু ইঞ্জিনিয়াৰ কলেজ আনিছোঁ হয় না নহয় এইবিলাক যে চুক্তি কৰিব লাগে এইটো যুক্তিয়ে নাছিল এনে চৰকাৰৰ লগত আমি মিলি থাকিলে এইবিলাক আমি আনিব পাৰে তাৰ কাৰণে কৈছোঁ BTR মানে যিটো চুক্তি ইয়াত মানে BTC চুক্তিত যেই ধৰণৰ ইয়াত দফা আছিল যিখিনি আমি উন্নয়ন আনিছিলোঁ এইখিনি আজি BTR চুক্তিত নাই এইটো ফফলা আছে প্ৰমোদ বড়ো ডাঙৰীয়াই এটা সময়ত কৈছিল কোনোদিন সেই ব্যক্তিগতভাৱে মানে BTC চিফ হ'বৰ কাৰণে ডেপুটি চিফ হ'বৰ কাৰণে MCLA MLA MP হ'বৰ কাৰণে আন্দোলন কৰা নাই বুলি কৈছে যেতিয়ালৈ ছেপাৰেট ষ্টেট নাপায় বড়োলেণ্ড ছেপাৰেট ষ্টেট নাপায় তেতিয়ালৈ আন্দোলন কৰিম কৈছে এইবিলাক মিছলীয়া মানুহ প্ৰমোদ বড়ো ডাঙৰীয়া আজি দেখিছে গৌৰৱ লাগিছে আজি দেখিছে এই তেখেতে এটা সময় আন্দোলন কৰাৰ সময়ত গহপুৰটো আনিব বিশ্বনাথ চাৰিআলিটো সোমাব বুলি কৈছে ক'ত তেতিয়া এইটোতো অসম্ভৱ কথা স্যার এইটো মুহূৰ্তত আপোনালোকৰ BPFৰ এটা ডাঙৰ এটা মানে গৰাখহি গৈ আছে যি মানে পাৱাৰফুল এজন EM আছিলে এসময়ত তেওঁ হ'ল ইমানুৱেল মুছাহাৰী বৰ্তমান তেওঁ আপোনালোকৰ পাৰ্টিৰ পৰা পদত্যাগ কৰা বুলি জানিব পাৰিছোঁ ইয়াৰ সন্দৰ্ভত আপোনাৰ প্ৰতি কি মানে ব্যক্তিগত ৰাজনীতি কৰা মানুহ সেই দলৰ আদৰ্শ নীতি নাজানা এজন ব্যক্তি গতিকে গম পাইছে আমাৰ তামুলপুৰ বিধানসভা সমষ্টিত তেখেতে এইবাৰ টিকেট নাপায় এইটো গম পাইছে তেখেতে কাম কৰা নাই তেখেতে ব্যক্তিগত ৰাজনীতি কৰি আমাৰ মাজত গ্ৰুপিজিম সৃষ্টি কৰি থাকে ইয়াৰ কাৰণে তেখেতৰ লগত আমাৰ দলৰ মানুহবিলাক বিশেষকৈ ময়ে নাই দৰঙাজুলিৰ মানে আমাৰ পাৰ্টিৰ তেখেতৰ মানে যিটো ব্লকৰ পাৰ্টিৰ নেতাবিলাকে তেখেতৰ ছাপৰ্টত নাই নাগৰিজুলিৰে হওক বা মানে গৈবাৰীৰে হওক বা আমাৰ সুপ্ৰেচাৰ ফাঙৰে হওক আমাৰ দলীয় নেতা কৰ্মীবিলাকক তেখেত ৰাখিব পৰা নাই তাৰ কাৰণে ভৱিষ্যত তেখেতৰ অন্ধকাৰ ইয়াৰ কাৰণে তেখেতে আৰু নিজৰ মানে গাদী কেনেকৈ বাচাই ৰাখিব পাৰে সেইটো বেলেগ বেলেগ ৰাজনীতিৰ দলত বিচাৰিব গৈ আছে এইটো সুৰক্ষিত নহয় তেখেতে বিজেপিত যাব বিচাৰিছে বিজেপি টিকেট দিব না নাই ইহঁতৰ ভিতৰত দলৰ ভিতৰত আজি কন্দল হৈছে আজিৰ দিনটো কন্দল হৈছে এই ধৰণ আমি শুনিবলৈ পাইছোঁ BPF আৰু বিজেপি মিত্ৰতা থাকিব বিজেপি আৰু BPF আমি ষ্টেটত ইতিমধ্যে আমি এলায়েন্স হিচাপে আছে আৰু আমাৰ হাগ্ৰামা মহিলা ডাঙৰীয়া BTC এলায়েন্সৰ নামতে আজি আমি দুটা সমষ্টি তেখেতে এৰি দিছোঁ নাগৰিজুলি ফকিৰা গ্ৰাম সমষ্টি আমি এৰি দিছিলোঁ AGPক আমি চুৰিবাৰী সমষ্টি চিৰাঙত এৰি দিছিলোঁ কিন্তু বিজেপি ভাবিছে তেখেতসকলৰ যিটো মানে স্থিতি বহুত ওপৰত আছে বুলি ভাবিছে তেখেতসকলৰ ভুল ধাৰণা আমি হাগ্ৰামা মহিলা ডাঙৰীয়াই সদায় কৈছে বিজেপি AGP আমি এলায়েন্স আছে কিন্তু তেখেতসকলে যে অভাৰটেক কৰিছে অকল দুজন ব্যক্তি ভৱেশ কলিতা আৰু ৰঞ্জিত দাস তেখেতসকলে নেতৃত্ব দি ফালে আজি BTC তেখেতসকলে আজি প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগবাঢ়িছে কিন্তু তেখেতসকলে সুফল নাপাব আমি এটা সময়ত এলায়েন্সৰ স্বাৰ্থত যেতিয়া কেব আন্দোলন হৈছিল সেই সময়ত AGP 3জন মন্ত্ৰী ৰিজাইনেশ্যন দিছিল এওঁলোকে মানে বিজেপিৰ পৰা আঁতৰি থাকিছিল তেতিয়া আমি BPF দলে ক্ৰুচিয়েল টাইমত আমাৰ মানে বিজেপি চৰকাৰ আমি চলাবৰ কাৰণে আমি ষ্টেণ্ড দিছিলোঁ কিন্তু তেখেতসকলে মানে পাহৰি গৈছে তেখেতসকলে পাহৰিছে আজি অসমী গগৈ ডাঙৰীয়া হাগ্ৰামা মহিলা ডাঙৰীয়াক অসমৰ মুখ্যমন্ত্ৰী হ'বৰ কাৰণে মানে আহ্বান জনাইছিল বিজেপিৰ পৰা আঁতৰি আহিবলৈ কৈছিলে কিন্তু তেতিয়া আমি এলায়েন্সৰ স্বাৰ্থত বিজেপিৰ লগত আমি থাকিছিলোঁ চৰকাৰ আমি চলাই গৈছিলোঁ এইটোৱেই বাস্তৱ
আমাৰ হাতত খুব কম সময় আছে, সেইকাৰণে মই আজিৰ যিটো আলোচনাৰ বিষয় সেইখিনিতে সমাপ্ত কৰিব বিচাৰিছোঁ। সমুদৰ্শক চাই থাকক নিউজ 24 বড়োলেণ্ড। আৰু আজি শুক্লাই চাৰবাং সমষ্টিৰ যি প্ৰাৰ্থী তেখেত গণেশ কছাৰীতে তেওঁ BPF-ৰ প্ৰাৰ্থী হৈ প্ৰতিদ্বন্দ্বিতা কৰিব, তেনে ক্ষেত্ৰত আপোনালোকৰ সহযোগিতা কামনা তেওঁ কৰিছে। নিশ্চয় তেওঁ BPF-ৰ চৰকাৰ গঠন কৰাৰ সমূহ ৰাইজক আশীৰ্বাদ বিচাৰিছে। সেয়ে আজি যি আলোচনাৰ বিষয়ে এইখিনিতে সমাপ্ত কৰিছোঁ। ধন্যবাদ, নমস্কাৰ।